নমস্কাৰ। যোৱা 2012 চনত ইয়াতে আমি এই MV স্কুলত আমি গছ লগাইছিলোঁ। এইজোপা আৰু সেইজোপা, এইজোপা চাবচোন কিমান ডাঙৰ হ'ল এতিয়া। আজি 8-9 বছৰতে আগৰ হৈ গ'ল। এতিয়া আপোনালোকে চাব, আমি গছ কিয় লগাব? আমাৰ গছৰ প্ৰয়োজনীয়তাটো ক'ত আছে? আমি যে অক্সিজেন খাওঁ, এতিয়া ক'ভিডৰ দিনত অক্সিজেনৰ মূল্যটো আমি বুজি পাইছোঁ। কথাটো কেনেকুৱা হৈছে চাব, 10 লিটাৰ চিলিণ্ডাৰ এটা, অক্সিজেনৰ চিলিণ্ডাৰ এটাৰ মূল্য এতিয়া 5,000, 5,500 টকা। এতিয়া 1 লিটাৰত 500 টকাকৈ পৰিছে। এতিয়া আমি অক্সিজেন কিমান খাওঁ? প্ৰত্যেক দিনাই 500 পৰা 550 লিটাৰ অক্সিজেন খাওঁ। সেইটো কোনে দিয়ে? মা দেউতা দি থৈ গৈছে নেকি? নহয়, এয়া অক্সিজেনটো গছৰ বাহিৰে উৎপাদন কৰিব পৰা কোনো ব্যৱস্থা নাই। একমাত্ৰ গছেই আছে যি অক্সিজেন উৎপাদন কৰিছে। এতিয়া চাব, আমি গছ এজোপা গছে এনেকুৱা মানে দুজোপা গছে এটা মানুহৰ কাৰণে এদিনৰ মানে গোটেই মানুহটোৰ কাৰণে খাদ্যটো অক্সিজেনটো যোগাৰ ধৰিব পাৰে। যদি মোৰ জীৱনত মই এনেকুৱা ডাঙৰ গছ দুজোপা ৰুই থোৱা নাই, তেতিয়াহ'লে আমি ধাৰ খাই আছোঁ, মানে লোকে ৰোৱা গছৰ পৰা আমি অক্সিজেন খাই আছোঁ। এতিয়া চাব, আমি ধাৰো নাখাওঁ, আমি নিজে গছ ৰুই পেলাই নিজৰ অক্সিজেনটো নিজে খাওঁ আৰু আনকো যোগাওঁ। এতিয়া চাব, এই বাৰিষা দিনত আপোনালোকে নিশ্চয় গছ পুলি ৰুবলৈ যত্ন কৰিছে। এই ভিডিঅ'টো দিয়া অৰ্থই এইটো যে আপোনালোকে বাৰিষাতে গছ পুলি ৰুৱক আৰু যত্ন কৰক। আমি আমাৰ কামপুৰত এটা গোট আছে, আমি গছ পুলি ৰুই ডাঙৰ কৰোঁ, যত্ন কৰোঁ। বহুতৰ বদনাম আছে যে গছ ৰুৱে আৰু এৰি থৈ গুচি যায়, তেনেকুৱা নহয়। আমি কেইটাই আমি যত্ন কৰোঁ। আমি কেনেকৈনো যত্ন কৰি আহিছোঁ আগৰ পৰা। আগত এতিয়া যোৱা বছৰ ৰোৱা পুলিকেইটা কেনেকুৱা হ'ল, মই আকৌ পাছৰ ভিডিঅ' এটা টানি আপোনালোকক। এতিয়া আমাক সহযোগ দিয়কচোন, এই পুলিটো ৰুওঁতে ৰোৱা অৱস্থাত কেনেকুৱা আছিল চাব। এইটো পুলি মই একেবাৰে লাংটা কৰি ৰুইছিলোঁ, ৰোৱালৈ দিয়া নাছিলোঁ, বহুতে ৰুবলৈ দিয়া নাছিল। কিন্তু এইটো পুলি এতিয়া ধুনীয়া, গোটেই সৌন্দৰ্যটো, অক্সিজেনটো আপোনাক মোক কণ্টেক্ট কৰিছে। ইয়াত বহুকেইটা ৰুইছিলোঁ, কেনেকুৱা অৱস্থাত আছে আমাক আপোনালোকক দেখুৱাম। এতিয়া আহোঁ, ইয়াৰ পাছৰ আমিনো কেনেকৈ ৰুইছিলোঁ, কেনেকৈনো যত্ন কৰিছিলোঁ, তাকে আপোনালোকক দেখাবলৈ মই ভাবিছোঁ। আপোনালোকে আমাৰ লগত সহযোগ দিব আৰু ভিডিঅ'টো শেষলৈকে চাব। 2012 চনৰ 8 জুলাই সভা মজুমদাৰ ছাৰ, যতীন, টুটু, সৰোজ, দিগন্ত, নোমল, আমি এই আৰু তেতেলীখা, ৰেৱ শৰ্মা, আমি এই গোটেইকেইটা এটা টিমত আমি বকুল, মক্কা তেতেলী এইবিলাক গছ ৰুইছিলোঁ। এতিয়া যথেষ্ট ডাঙৰ হৈছে, খুব ভাল লগা হৈছে, সঁচাই মৰম লগা। আৰু আমি প্ৰত্যেক বছৰে এনেকৈ ৰুই আছোঁ আৰু আপোনালোকক দেখুৱাবলৈ পাই সুখী হৈছোঁ যে আমি 12 চনত ৰোৱা পুলি গোটেইকেইটা বাচিছে। এইটো 100% আমি ছাকচেছ হৈছোঁ। 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমাৰ এই কামপুৰ নগৰীয়া স্বাস্থ্য কেন্দ্ৰত আমি সকলোৱে বৃক্ষৰোপণৰ এটি কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ শ্ৰদ্ধাৰ ধৰণী শইকীয়া চাহ উদ্যোগত ইচ্ছুক শ্ৰদ্ধাৰ ৰাইজক ক'ভিড প্ৰট'কল পালন কৰি আমাৰ এই অনুষ্ঠানটোত উপস্থিত থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ দিলোঁ। আৰু ইয়াত লাইক কৰিব আৰু শ্বেয়াৰ কৰিবচোন, আপোনালোকক আমাৰখিনি উৎসাহিত কৰিব। আমি অহা 5 জুনত আমি ব্যাপক হাৰত বৃক্ষৰোপণ কৰিবলৈ ইতিমধ্যে গছপুলি যোগাৰ কৰিছোঁ পুৰণা হস্পিটেলখনত। আপোনালোকে ইচ্ছা কৰি আহি যাব। আমি আজি আছোঁ, কালিলৈ মৰিলোঁ। আপোনালোকে উঠি আছামে এইবিলাক দায়িত্ব ল'ব লাগে। আপোনাৰ গছ ৰুৱক, গছে ছাঁ দিব, অক্সিজেন দিব, কিমান ভাল লাগিব। ভাল কামত আপোনালোকে সহজে নিদিয়ে কেলৈ। আহক, আজিলৈ সামৰিছোঁ। আৰু ইয়াৰ পৰৱৰ্তী আমি বেলেগ বেলেগ ঠাইতনো ক'ত আমি কেনেকৈ গছ পুলি ৰুই ডাঙৰ কৰিছোঁ আপোনালোকক দেখুৱাম।